हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। आज आम क्लास 6 और चैप्टार 10 अखंड संख्या कर चावा 10.4 और 10.5 अंकखिनि समाधान करिम। सो प्रथमते आम 10.4 अंकखिनि समाधान करिम। सो क्वेश्चन नम्बर 1 कि कैसे जदि पाबलगिया दबा -1 और आरम्भणि दबा +3 है तेन्ते तुम कि बुटाम टिपिबा इक गाणितिकभावे प्रकाश करा। गतिके एइटोर एन्सार करिब हले आमार এই ৰেলগাড়ীটোৰ বিষয়ে শিকিব লাগিব। সো তোমালোকৰ কিতাপত এটা যাদুকৰী ৰেলগাড়ীৰ বিষয়ে কৈছে, সেই ৰেলগাড়ীটো মই ইয়াত বনাইছো। সো এই ৰেলগাড়ীটোৰ বিষয়ে আগত আমি শিকিম। সো তাৰ আগত আমি সংখ্যা ৰেখাটো কি এইটো অলপ বুজি লওঁ। সো সংখ্যা ৰেখা মানে এনেকুৱা এটা ৰেখা থাকে, ৰেখাটোৰ মাজত জিৰো থাকে, জিৰোৰ এইটো ফালক সোঁফাল বুলি কোৱা হয় আৰু জিৰোৰ পৰা এইটো ফালক বাওঁফাল বুলি কোৱা হয়। বুজি পাইছা এইখিনিলৈকে? এতিয়া সো সোঁফালত ধনাত্মক সংখ্যা থাকে, ধনাত্মক সংখ্যা মানে যিবোৰ সংখ্যাৰ আগত প্লাস চিন থাকে, যেনেকৈ +1 +2 +3 এনেকৈ গৈ থাকিব। আৰু বাওঁফালে ঋণাত্মক সংখ্যা থাকে, ঋণাত্মক সংখ্যা মানে যিবোৰ সংখ্যাৰ আগত মাইনাছ চিন থাকে, যেনেকৈ -1 -2 -3। বুজি পাই আছা নহয়? এতিয়া চোৱা এই প্লাস চিনে সোঁফাল বুজায়, প্লাস চিনে সোঁফাল বুজায়, প্লাস চিনে সোঁফাল বুজায়। বুজি পাই আছা? আৰু ইয়াত মাইনাছ চিনে বাওঁফাল বুজায়, মাইনাছ চিনে বাওঁফাল বুজায়। এতিয়া চোৱা এই ৰেলগাড়ীটোক সংখ্যা ৰেখাৰ লগত তুলনা কৰিছে, মানে এই সংখ্যা ৰেখাটো বুজাবলৈ তোমালোকৰ কিতাপত ৰেলগাড়ীটোক উদাহৰণ হিচাপে লৈছে। বুজি পাইছা? এই সংখ্যা ৰেখাটোক বুজাবলৈ তোমালোকৰ কিতাপত ৰেলগাড়ী এটাক উদাহৰণ হিচাপে লৈছে। এতিয়া চোৱা এই ৰেলগাড়ীটোৰ মাজৰ ডবাটোক ডবা জিৰো বুলি কৈছে, কাৰণ সংখ্যা ৰেখাৰ মাজত জিৰো থাকে। বুজি পাইছা কিয় মাজৰ ডবাটোক ডবা জিৰো বুলি কৈছে? এতিয়া চোৱা ডবা জিৰোৰ এইফালৰ ডবাকেইটাৰ নাম দিছে R1 R2 R3 R4 এনেকৈ নাম দিছে, আৰু ডবা জিৰোৰ বাওঁফালৰ ডবাকেইটাৰ নাম দিছে L1 L2 L3 L4। এতিয়া যদি আমি ৰেলগাড়ীটোক সংখ্যা ৰেখাৰ লগত তুলনা কৰোঁ, গতিকে এইটো জিৰো হ'ব। মাজৰ চোৱা সংখ্যা ৰেখাৰ মাজত জিৰো থাকে, ডবা জিৰো, ইয়াত আমি জিৰো লিখিব পাৰোঁ। আৰু এইফালৰ ডবাকেইটাৰ নাম দিছে R1 R2, গতিকে এইটো সোঁফাল, গতিকে আমি ইয়াত লিখিব পাৰোঁ +1 +2 +3 +4। বুজি পাই আছা নহয়? আৰু জিৰোৰ এইফালে বাওঁফাল কি লিখিম আমি কোৱাচোন? -1, চোৱা তাৰপিছত -2, তাৰপিছত -3, তাৰপিছত -4। এইখিনিলৈকে বুজি পাইছা? এতিয়া চোৱা আমি কুৱেশ্যনটো সমাধান কৰিম। চোৱা কুৱেশ্যনটোত আকৌ এবাৰ পঢ়ি আছোঁ। যদি পাবলগীয়া দবা -1 মানে -1ত আহিব লাগে, -1 কৈছে পাবলগীয়া দবা, আৰু আৰম্ভণি দবা +3, আৰম্ভণি দবা +3, আৰম্ভণি দবা +3, +3ৰ পৰা -1 দবাত আহিব লাগে। তাৰপিছত কি কৈছে? তেন্তে তুমি কি বুটাম টিপিবা? গতিকে এই +3 দবাৰ পৰা +3 দবাৰ পৰা -1 দবাত আহিব হ'লে তুমি কি বুটাম টিপিবা? ধৰা তুমি ইয়াত আছা, এই +3 দবাত আছা, এই -1 দবাত আহিব লাগে, কি টিপিবা? কোনটো বটাম টিপিবা? চোৱা আমি কোনফালে আহি আছোঁ? বাওঁফালে আহি আছোঁ, +3ৰ পৰা এইফালে। চোৱা আমি বাওঁফালে আহি আছোঁ, বাওঁফালৰ কাৰণে মাইনাছ টিপিব লাগিব, কাৰণ মাইনাছ চিনে বাওঁফাল বুজায়। বুজি পাই আছে নহয়? সো আমি +3ৰ পৰা -1 দবাত আহিম, বাওঁফালে আহি আছোঁ, বাওঁফাল মাইনাছ চিনে বুজায়, গতিকে মাইনাছ টিপিব লাগিব। লগত কেইটা দবা বাওঁফালে আহি আছোঁ? 1 2 3 4টা, মানে মাইনাছ তাৰপিছত 4 টিপিব লাগিব। মানে কি টিপিব লাগিব? -4 টিপিব লাগিব। বুজি পাইছা? গতিকে এইটোৰ এনচাৰ কি হ'ব? 1 নম্বৰটোৰ এনচাৰ কি হ'ব? এনচাৰ তেন্তে কোনটো তুমি কি বুটাম টিপিবা? -4 বুটাম টিপিব লাগিব, -4 বুটাম টিপিব লাগিব, টিপিব লাগিব। গতিকে এইটোৰ এনচাৰ হৈ গ'ল, -4 বুটাম টিপিব লাগিব। সো তাৰপিছত কি কৈছে? ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা। এই -4 বুটামটো যে টিপিছোঁ, ইয়াক আমাৰ অংক কৰি দেখুৱাই দিব লাগে। এতিয়া চোৱা তোমালোকৰ কিতাপত এটা সূত্ৰ আছে যে পাবলগীয়া দবা মাইনাছ আৰম্ভণি দবা ইকুৱেল পাৰ হ'বলগীয়া দবা। সেই সূত্ৰটো মুখস্থ কৰিবা। চোৱা এইটোক আমি অংকৰে প্ৰকাশ কৰি দেখুৱাম। সূত্ৰটো কি আছিল? পাবলগীয়া দবা
মাইনাছ আৰম্ভণি দবা ইকুৱেল কি আছিল পাৰ হ'বলগীয়া দবা চোৱা এতিয়া কুৱেশ্যনটোত চোৱা পাবলগীয়া দবা কিমান আছে পাবলগীয়া দবা -1 গতিকে পাবলগীয়া দবাৰ ঠাইত আমি -1 বহাই দিম তাৰপিছত কি আছে সূত্ৰটোৰ মাইনাছ ইয়াত দিব লাগিব আৰু আৰম্ভণি দবা কিমান আছে +3 গতিকে আৰম্ভণি দবাৰ ঠাইত আমাৰ +3 টো বহাব লাগিব এতিয়া ইয়াত চোৱা ভালকে মাইনাছ আৰু প্লাছ দুটা চিন এক লগত আছে যেতিয়া দুটা চিন এক লগত থাকিব ব্ৰেকেট দিব লাগিব সো ইয়াত আমি ব্ৰেকেট দি দিম বুজি পাই আছে নহয় ইকুৱেল পাৰ হ'বলগীয়া দবা গতিকে এইখিনি আমাৰ সমাধান কৰিব লাগিব সো -1 আছে -1 লিখিলো প্লাস মাইনাছে প্লাসে যেতিয়া দুটা চিন থাকে এটা চিন কৰিব লাগে গতিকে তোমালোকক আগৰ ভিডিওটোত ভালকে শিকাই দিছো চাই লবা সো মাইনাছে প্লাসে কি হয় মাইনাছে প্লাসে -3 আছে 3 লিখিলো মানে ইয়াত দুটা চিন আছে আমাৰ এটা চিন কৰিব লাগিব যেনেকে মাইনাছে প্লাসে মাইনাস হৈ যায় বুজি পাইছা এতিয়া সো 1 ৰ আগত মাইনাস আছে 3 ৰ আগত মাইনাস আছে যদি একে চিন থাকে আমাৰ কি কৰিব লাগে যোগ কৰিব লাগে সোৱা 1 ৰ লগত 3 যোগ কৰিলো 4 হয় কি চিন একে আছে মাইনাস চিন একে আছে গতিকে ইয়াত মাইনাস দিব লাগিব গতিকে আমি অংক কৰি দেখুৱাই দিলো বুজি পাইছা এইখিনি নোট কৰি লোৱা এতিয়া সো আমি 2 নম্বৰটো সমাধান কৰিম সো কোৱেশ্চন নম্বৰ 2 ত কি দিয়া আছে যাদুকৰী ৰেলৰ লগত সংগতি ৰাখি তলৰ বিলাক সম্পূৰ্ণ কৰা মানে এই খালি ঠাই বিলাক পূৰ কৰিব দিছে কেনেকৈ কৰিম সোৱা এ নম্বৰটো কি দিয়া আছে এ নম্বৰটো দিয়া আছে +2 -+3 সো এনেকুৱা ধৰণৰ অংক কৰিব হলে প্ৰথমে আমাৰ ব্ৰেকেটটো ওপেন কৰিব লাগিব সো ইয়াত চিন এইখিনি আমাৰ বুজিব লাগিব তেনেকৈ প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস আৰু মাইনাসে মাইনাসে প্লাস আৰু এটা বস্তু বুজিব লাগিব আমাৰ যেনেকৈ একে চিন থাকিলে আগৰ ভিডিওটোত মই কৰাইছিলো একে চিন থাকিলে যোগ কৰিম আৰু বেলেগ চিন থাকিলে বিয়োগ বেলেগ চিন থাকিলে বিয়োগ কৰিম চোৱা এইখিনি মুখস্থ কৰি লোৱা একে চিন থাকিলে যোগ কৰিম বেলেগ চিন থাকিলে বিয়োগ কৰিম এতিয়া চোৱা এই অংকটো আমি কেনেকৈ সমাধান কৰিম চোৱা ইয়াত ব্ৰেকেট আছে প্ৰথমতে আমাৰ ব্ৰেকেটটো ওপেন কৰিব লাগিব চোৱা +2 আছে +2 লিখিলো এতিয়া চোৱা ইয়াত দুটা চিন আছে এটা মাইনাস এটা প্লাস মনত ৰাখিবা যেতিয়া দুটা চিন থাকিব আমাৰ এটা চিন কৰিব লাগিব বুজি পাইছা চোৱা ইয়াত মাইনাস আৰু প্লাস দুটা চিন আছে আমাৰ এটা চিন কৰিব লাগিব কেনেকৈ কৰিম এনেকৈ মাইনাসে প্লাসে কি হয় মাইনাস চোৱা মাইনাসে প্লাসে মাইনাস 3 আছে 3 বহাই দিলো এতিয়া চোৱা আমাৰ এইখিনি সমাধান কৰিব লাগিব এইখিনি সমাধান কৰিব হলে আমাৰ ইয়াত চাব লাগিব এনেকৈ একে চিন থাকিলে যোগ কৰিব লাগে বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে এতিয়া আমি ইয়াত চাম চোৱা 2 ৰ আগত কি আছে প্লাস 3 ৰ আগত কি আছে মাইনাস চোৱা বেলেগ চিন আছে 2 ৰ আগত প্লাস আছে 3 ৰ আগত মাইনাস আছে বেলেগ চিন থাকিলে আমি কি কৰিম বিয়োগ কৰিম এতিয়া বিয়োগ কোনটোৰ পৰা কৰিম চোৱা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম 3 ডাঙৰ 2 সৰু গতিকে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম গতিকে 3 ৰ পৰা 2 গলে কিমান হয় 1 এতিয়া ইয়াত কোনটো চিন আহিব ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন আহিব গতিকে ডাঙৰটোৰ আগত মাইনাস চিন আছে মাইনাস চিন আহিব বুজি পাইছা এইখিনিই অংক ফিনিশ মানে চোৱা যদি বেলেগ চিন থাকে বেলেগ চিন থাকিলে বিয়োগ কৰিম চোৱা 2 ৰ আগত প্লাস আছে 3 ৰ আগত মাইনাস আছে বেলেগ চিন আমি বিয়োগ কৰিম কোনটোৰ পৰা বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম সো ইয়াত 2 সৰু 3 ডাঙৰ 3 ৰ পৰা 2 বিয়োগ কৰিলো 1 এতিয়া ইয়াত কোনটো চিন আহিব ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন আহিব বুজি পাইছা এতিয়া চোৱা বি নম্বৰটো চোৱা বি নম্বৰ কি আছে 0 0 -+1 কি হ'ব 0 আছে 0 লিখিম সো দুটা চিন আছে এটা মাইনাস এটা প্লাস এটা চিন কৰিব লাগিব মাইনাসে প্লাসে -1 এতিয়া চোৱা 0 ৰ পৰা কিবা এটা সংখ্যা প্লাস কৰিলেও সেইটোৱে হ'ব এতিয়া চোৱা 0 ৰ লগত যদি +1 কৰা +1 হ'ব 0 ৰ পৰা যদি -1 কৰা -1 হ'ব আকৌ যদি 0 ৰ লগত +100 কৰা 100 হ'ব 0 ৰ কোনো ভ্যালুই নাই বুজি পাইছা নহয় গতিকে 0 ৰ পৰা -1 গলে -1 হ'ব এইটো -1 হ'ব
বুজি পাইছা এতিয়া চোৱা সি নম্বৰটো কি আছে সি নম্বৰটোত আছে +3 -1 এনেকুৱা প্ৰথম কাম আমাৰ কি কৰিব লাগিব ব্ৰেকেটটো ওপেন কৰিব লাগিব চোৱা +3 আছে লিখিলো ইয়াত চোৱা দুটা চিন আছে মাইনাস মাইনাস এটা চিন কৰিব লাগিব চোৱা মাইনাসে মাইনাসে +1 লিখিলো এতিয়া ইয়াত চোৱা 3 ৰ আগত প্লাস আছে 1 ৰ আগত প্লাস আছে একে চিন আছে একে চিন থাকিলে কি কৰিব লাগিব একে চিন থাকিলে যোগ কৰিব লাগে গতিকে 3 ৰ লগত 1 যোগ কৰি দিয়া 4 হয় তেতিয়া চোৱা কি চিন একে আছিল প্লাস চিন একে আছিল গতিকে ইয়াৰ আগত প্লাস আহি যাব বুজি পাই আছে নহয় চোৱা ডি নম্বৰ চোৱা ডি নম্বৰ কি আছে ডি নম্বৰ আছে -1 -2 চোৱা কি কৰিবা ব্ৰেকেটটো ওপেন কৰিবা প্ৰথমতে -1 আছে -1 লিখিলো ইয়াত চোৱা দুটা চিন এক লগত মাইনাস মাইনাস মাইনাসে মাইনাসে কি হয় মাইনাসে মাইনাসে প্লাস হয় গতিকে প্লাস মানে দুটা চিন থাকিলে আমাৰ এটা চিন কৰিব লাগে মাইনাসে মাইনাসে +2 এতিয়া চোৱা ইয়াত 1 ৰ আগত মাইনাস 2 ৰ আগত প্লাস বেলেগ চিন থাকিলে বিয়োগ কৰিব লাগে সো বেলেগ চিন থাকিলে বিয়োগ কৰিম কোনটোৰ পৰা বিয়োগ কৰিম ডাঙৰটোৰ পৰা সৰুটো 2 ৰ পৰা 1 গলে 1 এতিয়া ইয়াত কোনটো চিন আহিব ডাঙৰটোৰ আগত যেটো চিন আছে হেইটো চিন আহিব ডাঙৰটোৰ আগত প্লাস চিন আছে প্লাস চিন আহিব এইটো ফিনিশ বুজি পাইছা এতিয়া চোৱা ই নম্বৰটো চোৱা মই ইয়াত কৰাই দি আছো ই নম্বৰ কি আছে 0 0 -3 সো ইয়াত ব্ৰেকেটটো ওপেন কৰিবা প্ৰথমতে 0 মাইনাসে মাইনাসে +3 গতিকে 0 ৰ লগত যেটো প্লাস কৰা মাইনাস কৰা হেইটোই বুজায় গতিকে এইটোৰ এনসাৰ হ'ব +3 এইটো ফিনিশ চোৱা এফ নম্বৰটো তোমালোকে নিজে কৰিবা এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক আৰু এইখিনি নোট কৰি লোৱা এতিয়া আমি কৰি চাও আহা 10.5 ৰ কুৱেশ্যন নম্বৰ 1 ৰ অংকখিনি সমাধান কৰিম সো কুৱেশ্যন নম্বৰ 1 ত কি কৈছে তলৰ গাণিতিক ৰাশিবোৰ সম্পূৰ্ণ কৰা মানে এই খালি ঠাইবিলাক পূৰ কৰিব দিছে বুজি পাইছা এই খালি ঠাইত কিমান বহিব এই খালি ঠাইত কিমান বহিব এইখিনি আমাক পূৰ কৰিব দিছে গতিকে এইখিনি সমাধান কৰিবলৈ মই বেলেগ এটা পদ্ধতিত কৰাম তোমালোকে চাই যোৱা যদি বুজিব পাৰা একদম ইজি লাগিব এইখিনি তোমালোকে মই যদি দুটা কৰাই দিও তোমালোকে বাকিখিনি নিজেই কৰিব পাৰিবা চাই যোৱা চোৱা তোমালোকে এনেকুৱা অংক সমাধান কৰিছানে চোৱা ধৰা এনেকে আছে x + 12 = 18 ইয়াত x ৰ মান উলিয়াব লাগে x ৰ মান কেনেকৈ উলিয়াবা চোৱা আগতে এইখিনি কথা বুজি লোৱা ইকুৱেলৰ এইটো ফালক বাওফাল বুলি কোৱা হয় আৰু এইটো ফালক সোঁফাল বুলি কোৱা হয় যদি বাওফালে কিবা এটা মাইনাসৰ আছে হে সোঁফালে গলে প্লাসৰ হৈ যায় যদি বাওফালে কিবা এটা প্লাসৰ আছে সোঁফালে গলে মাইনাসৰ হৈ যায় যদি বাওফালে কিবা এটা পূৰণ হৈ আছে হেইফালে গলে হৰণ হৈ যায় যদি বাওফালে কিবা এটা হৰণ হৈ আছে হেইফালে গলে পূৰণ হৈ যায় বুজি পাই আছা নহয় মানে ইকুৱেলৰ সাইডত এইটো সাইডত কিবা এটা মাইনাস থাকিলে প্লাস হৈ যায় প্লাস থাকিলে মাইনাস হৈ যায় পূৰণ থাকিলে হৰণ হৈ যায় হৰণ থাকিলে পূৰণ হৈ যায় এতিয়া আমি ইয়াৰ পৰা x ৰ মান উলিয়াম চোৱা x ৰ মান আমি কেনেকৈ উলিয়াম x ৰ মান উলিয়াব লাগে গতিকে ইয়াত আমি x টো ৰাখিম এই +12 টো আমি হেইফালে লৈ যাম x ৰ মান উলিয়াব লাগে হেই কাৰণে x টো ৰাখিম আৰু যিমান সংখ্যা থাকিব হেইফালে লৈ যাম চোৱা x টো লিখিলো এই +12 টো আমি হেইফালে লৈ যাম গতিকে হেইফালৰ 18 টো আগত লিখি ল'ব লাগিব তেতিয়া চোৱা প্লাসৰ 12 হেইফালে গলে কি হৈ যাব মাইনাসৰ 12 কিয় কাৰণ প্লাসৰ থাকিলে হেইফালে গলে কি হৈ যায় মাইনাসৰ হৈ যায় বুজি পাইছা এতিয়া চোৱা x ৰ মান কিমান হ'ব x = 18 - 12 8 হ'ব বুজি পাইছা নহয় এইটো মই আৰু এটা উদাহৰণ লৈছো হেইটো চোৱা x - 12 = 18 আছে ইয়াৰ পৰা x ৰ মান উলিয়াব লাগে গতিকে আমি কি কৰিম x টো ইয়াত ৰাখিম আৰু -12 টো হেইফালে লৈ যাম হেইফালে লৈ যোৱাৰ আগতে আমাৰ এই হেইফালে যেটো আছে হেইটো আগত লিখিব লাগিব লিখিলো এতিয়া সো -12 টো হেইফালে লৈ গলে কিমান হৈ যাব প্লাসৰ 12 হ'ব কাৰণ মাইনাসৰ কিবা এটা এইফালে থাকিলে হেইফালে গলে কি হৈ যায় প্লাসৰ হৈ যায় তেতিয়া সো 18 + 12 কিমান হৈ যাব 18 + 12 30 হৈ যাব গতিকে ইয়াত x ৰ মান কিমান পালো 30 আৰু আগৰটোত x ৰ মান 8 পালো এইখিনি বুজি পাইছা এতিয়া আমি এইখিনি কৰিম একদম ইজি লাগিব চাই যোৱা a নম্বৰটোত কি আছে সো a নম্বৰটোত আছে ইয়াত খালি ঠাই আছে +-50 = +200 এতিয়া চোৱা
এই খালী ঠাইবোৰক আমি এক্স বুলি ধৰি ল'ম পিছত এক্সৰ মান যিটো ওলাব সেইটোৱে আনসাৰ বুজি পাই আছে নহয় এই খালী ঠাইক আমি এক্স বুলি ধৰি ল'ম ইয়াত কোনটো সংখ্যা হ'ব আমি নাজানো আমি কি বুলি ধৰি ল'লো এক্স বুলি ধৰি ল'লো পিছত এনেকুৱা এক্সৰ মান ওলাব পিছত আমি বহাই দিম মানটো চোৱা এনেকুৱা অংক কৰিবলৈ হ'লে প্ৰথমে আমাৰ কি কৰিব লাগিব ব্ৰেকেটটো খুলিব লাগিব সো এক্স আছে এক্স লিখিলো দুটা চিন আছে দুটা চিন থাকিলে এটা চিন কৰিব লাগে প্লাছে মাইনাছে -50 লিখিলো ইকুৱেল প্লাছৰ 200 ইয়াত আমি এক্সৰ মান উলিয়াম এতিয়া চোৱা x ইকুৱেল এক্সৰ মান উলিয়াবলৈ কি কৰিব লাগিব এক্সটো ৰাখিম এই -50 টো হেইফালে লৈ যাম গতিকে হেইফালৰটো আগত লিখিব লাগিব +200 লিখিলো -50 টো হেইফালে গলে +50 হৈ যাব এতিয়া চোৱা ইয়াত 200 ৰ আগত প্লাস চিন আছে 50 ৰ আগতো প্লাস চিন আছে দুটা চিন আছে একে চিন থাকিলে কি কৰিব লাগে যোগ কৰিব লাগে একে চিন থাকিলে যোগ কৰিব লাগে 200 ৰ আগত প্লাস আছে 50 ৰ আগত প্লাস আছে একে চিন আমি যোগ কৰিম 200 ৰ লগত 50 যোগ কৰিলে 250 হয় কি চিন একে আছিল প্লাস চিন একে আছিল গতিকে প্লাস চিনটো বহাই দিলো এক্সৰ মান কিমান পালো 250 মানে আমি খালী ঠাইক এক্স বুলি ধৰিছিলো এক্সৰ মান 250 পালো গতিকে এই খালী ঠাইত কিমান বহিব 250 গতিকে ইয়াত কি হ'ব 250 তোমালোকে ইয়াত বহাই দিবা প্লাছৰ 250 বুজি পাইছা এতিয়া চোৱা বি নম্বৰটো সো বি নম্বৰটোত কি কৈছে বি নম্বৰটো চোৱা কি আছে +50 প্লাস খালী ঠাই ইকুৱেল -200 ইয়াত চোৱা আমি খালী ঠাই কি বুলি ধৰিম x বুলি ধৰিম সো +50 ইয়াত x বুলি ধৰিলো এতিয়া আমি ব্ৰেকেটটো ওপেন কৰিম +50 প্লাস x ইকুৱেল -200 এতিয়া চোৱা ইয়াত আমি এক্সৰ মান উলিয়াম x টো ৰাখিম এই +250 টো হেইফালে লৈ যাম গতিকে হেইফালৰটো আগত লিখিব লাগিব -200 প্লাছৰ 50 টো হেইফালে গলে -50 হৈ যাব এতিয়া চোৱা x ইকুৱেল -200 -50 মানে 200 ৰ আগতো মাইনাস আছে 50 ৰ আগতো মাইনাস আছে চিনটো একে আছে একে চিন থাকিলে আমি কি কৰিম যোগ কৰিম চোৱা 200 ৰ লগত 50 যোগ কৰিলে কিমান হ'ব 250 এতিয়া চোৱা কি চিন একে আছিল মাইনাস চিন একে আছিল গতিকে মাইনাস চিনটো বহাই দিলো ঠিক এইটোৰ আনসাৰ কিমান হ'ব এই খালী ঠাইত কিমান বহিব -250 বুজি পাই আছে নহয় চোৱা তাৰ পিছত চোৱা সি নম্বৰটো চোৱা এইখিনি নোট কৰিলো আগতে এতিয়া চোৱা সি নম্বৰটোত কি আছে চোৱা সি নম্বৰটোত কি আছে -60 প্লাস ইয়াত ডেছ আছে ইকুৱেল প্লাছৰ 200 মানে এই খালী ঠাইত আমি x বুলি ধৰি ল'ম এতিয়া কৰা -60 ব্ৰেকেটটো ওপেন কৰা প্লাস x ইকুৱেল প্লাছৰ 200 সো xৰ মান উলিয়াম x টো ইয়াত থাকিব x টো ৰাখিলো -60 টো হেইফালে লৈ যাম গতিকে এইফালৰটো আগত লিখিব লাগিব 200 লিখিলো -60 টো এইফালে গলে প্লাছৰ 60 হৈ যাব এতিয়া চোৱা 200 ৰ আগত প্লাস চিন আছে 60 ৰ আগতো প্লাস চিন আছে একে চিন থাকিলে কি কৰিম যোগ কৰিম চোৱা 200 ৰ লগত 60 যোগ কৰিলে কিমান হ'ব 260 দুটা চিন একে আছিল চোৱা একে চিন আছিল কি চিন একে আছিল প্লাস চিন একে আছিল গতিকে ইয়াত প্লাস চিন আহি যাব xৰ মান 260 পালো গতিকে ইয়াত 260 বহিব বুজি পাইছা নহয় চোৱা ডি নম্বৰ চোৱা ডি নম্বৰত কি আছে ডি নম্বৰত আছে -60 প্লাস ইয়াত ডেছ ইকুৱেল -200 ইয়াত আমি x বুলি ধৰি ল'ম সো x বুলি ধৰিলো এতিয়া আমি ব্ৰেকেটটো ওপেন কৰিম -60 প্লাস x মানে যেতিয়া ব্ৰেকেটটো ওপেন কৰিবা ব্ৰেকেটটো খুলিবা য'ত যিটো সংখ্যা আছে তেনেকৈ লিখিবা চোৱা -60 লিখিলো ব্ৰেকেটটো ওপেন কৰিলো ইয়াত x আছে x লিখিলো ইকুৱেল আছে ইকুৱেল দিলো -200 লিখিলো বুজি পাইছা এতিয়া চোৱা ইয়াত x ৰ মান উলিয়াব লাগে x টো ৰাখিম হেইফালে -200 আছে লিখিলো তে -60 টো এইফালে গলে প্লাছৰ 60 হৈ যাব এতিয়া ইয়াত চোৱা 200 ৰ আগত মাইনাস আছে 60 ৰ আগত প্লাস আছে বেলেগ চিন থাকিলে কি কৰিবা বিয়োগ কৰিবা বেলেগ চিন থাকিলে কি কৰিব লাগে বিয়োগ কৰিব লাগে তে কোনটোৰ পৰা বিয়োগ কৰিবা ডাঙৰটোৰ পৰা সৰুটো চোৱা 200 ডাঙৰ 60 সৰু 200 ৰ পৰা 60 বিয়োগ কৰা 200 ৰ পৰা 60 বিয়োগ কৰিলে কিমান হয় 140 এতিয়া ইয়াত চিন কোনটো আহিব ডাঙৰটোৰ আগত যিটো চিন আছে সেইটো চিন আহিব ডাঙৰটোৰ আগত মাইনাস চিন আছে মাইনাস চিন আহিল বুজি পাইছা xৰ মান কিমান পালো -140 গতিকে xৰ ঠাইত -140 বহাই দিবা সি নম্বৰটোত সৰি ডি নম্বৰটোত এইটো ইয়াত -140 বহাই দিবা বুজি পাইছা এতিয়া চোৱা ই নম্বৰ
ই নম্বৰ চোৱা ই নম্বৰ কি আছে -200 -50 ইকুৱেল ডেজ ইয়াক আমি এক্স বুলি ধৰিম সো ইয়াত আৰু এইফালে সেইফালে নিব নালাগে ডাইৰেক্ট আমি এক্সৰ মান উলিয়াব পাৰিম সো ব্ৰেকেটটো ওপেন কৰা -200 দুটা চিন এক লগত আছে মাইনাছে মাইনাছে প্লাছ এটা চিন কৰিব লাগিব 50 ইকুৱেল এক্স লিখিলোঁ ইয়াক আকৌ এক্সটোক এইফালে আনিব নালাগে সংখ্যা এইফালে নিব নালাগে মানে এক্সৰ মান উলিয়াব লাগে এক্সটো মানে সিঙ্গেল থাকিব লাগিব অকলে থাকিব লাগিব সো অলৰেডি এক্সটো অকলে আছে সেইফালে থাকক বা এইফালে থাকক থাকিলেই হ'ল বুজি পাইছা এতিয়া চোৱা 200 ৰ আগত মাইনাছ আছে 50 ৰ আগত প্লাছ আছে এটা মাইনাছ এটা প্লাছ মানে বেলেগ চিন থাকিলে বিয়োগ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ বাৰে বাৰে কৈ আছোঁ মই চোৱা 200 ৰ লগত 50 200 ৰ পৰা 50 বিয়োগ কৰিলে 150 ডাঙৰটোৰ আগত মাইনাছ আছে মাইনাছ ইকুৱেল এক্স গতিকে এক্সৰ মান আমি কিমান পালোঁ এক্সৰ মান পালোঁ -250 গতিকে সৰি -150 এক্সৰ মান পালোঁ -150 গতিকে এই খালী ঠাইত কিমান বহি যাব কিমান বহিব -150 বুজি পাই আছে নহয় চোৱা এফ নম্বৰটো চোৱা এফ নম্বৰত কি আছে এফ নম্বৰত আছে প্লাছৰ 200 মাইনাছ +50 ইকুৱেল ডেজ ইয়াক আমি এক্স বুলি ধৰি ল'ম চোৱা +200 মাইনাছে প্লাছে -50 ইকুৱেল এক্স ইয়াত চোৱা 200 ৰ আগত প্লাছ আছে 50 ৰ আগত মাইনাছ আছে বেলেগ চিন থাকিলে কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা 200 ৰ পৰা 50 মাইনাছ কৰিলে কিমান হয় 150 200 ৰ আগত প্লাছ আছে প্লাছ চিন দিলোঁ ইকুৱেল এক্স যিটো ডাঙৰটোৰ আগত যিটো চিন থাকে সেইটো চিন আহে গতিকে এক্সৰ মান কিমান পালোঁ আমি প্লাছৰ 150 ইয়াত কোন এফ নম্বৰটো কি হ'ব প্লাছৰ 150 বুজি পাই আছা নহয় তোমালোকে নিজে বহাই দিবা মই খালি ইয়াত এক্সৰ মান উলিয়াই দেখুৱাই দি আছোঁ তোমালোকে নিজে কৰিবা জি নম্বৰ কি আছে জি নম্বৰ আছে -200 মাইনাছ +60 ইকুৱেল ডেজ ইয়াক আমি এক্স বুলি ধৰি ল'ম ডেজটোক এক্স বুলি ধৰি ল'ম সো কি হ'ব -200 মাইনাছে প্লাছে -60 ইকুৱেল এক্স চোৱা 200 ৰ আগত মাইনাছ আছে 60 ৰ আগত মাইনাছ আছে বেলেগ চিন সৰি একে চিন 200 ৰ আগত মাইনাছ আছে 60 ৰ আগতো মাইনাছ আছে একে চিন থাকিলে কি কৰিবা যোগ কৰিবা সো যোগ কৰিলে কিমান হয় 260 কি চিন একে আছিল মাইনাছ চিন একে আছিল মাইনাছ বহাই দিলোঁ ইকুৱেল এক্স গতিকে এইটোৰ মান কিমান পালোঁ আমি খালী ঠাইক এক্স বুলি ধৰিলোঁ এক্সৰ মান -260 পালোঁ গতিকে ইয়াত কি বহিব -260 বুজি পাইছা তাৰপিছত চোৱা এইচ নম্বৰটোত কি আছে এইচ নম্বৰটোত আছে -200 মাইনাছ -60 ইকুৱেল ইয়াক ডেজ আছে আমি এক্স বুলি ধৰিম চোৱা ব্ৰেকেটটো ওপেন কৰা -200 মাইনাছে মাইনাছে +60 ইকুৱেল এক্স চোৱা এটাৰ আগত মাইনাছ আছে আৰু এটাৰ আগত প্লাছ আছে বেলেগ চিন বিয়োগ কৰা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা 200 ৰ পৰা 60 বিয়োগ কৰিলে কিমান হয় 140 ডাঙৰটোৰ আগত মাইনাছ আছে মাইনাছ দিলোঁ ইকুৱেল এক্স মানে এক্সৰ মান কিমান হ'ব -140 বুজি পাইছা নোট কৰি লোৱা সো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিবা থেংক ইউ